সো হ্যালো গাইস, আজিৰ এইটো ভিডিঅ'ত আমি কোনো টেকনিক্যাল কথা বা ব্লেক কথা আলোচনা নকৰিম। সো আজিৰ এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম আমাৰ চাৰিওফালৰ অৱস্থা খুবেই ভয়ানক, কাৰণ আমাৰ ইয়াতে বানপানী হৈছে। এনেকুৱা বানপানী নহয়, মানে বৰষুণৰ ফলত নদীৰ পানী ইমানেই বাঢ়িছে যে এতিয়া আমি বাহিৰত ওলাব পৰা নাই। সো মই মোৰ ঘৰৰ চাৰিওফালৰ যি পানী ভৰা দৃশ্য, সেই ভয়াবহ দৃশ্যটো আপোনালোকক দেখাম। সো ফ্ৰেন্ডস, এটা কথা আপোনালোকক কৈ লওঁ, আজি আমি কোনো টেকনিক্যাল কথা আলোচনা নকৰিম। সো আপোনালোকে এই ভিডিঅ'টো যদি চাই অলপ ভাল পায় আৰু বানপানী হ'লে আপোনালোকে বাহিৰত যাই খেলা ধূলা কৰে, মানে বানপানীৰ মাজত, সো তেনেহ'লে প্লিজ ভিডিঅ'টো তেতিয়া লাইক কৰি দিব, আৰু আপুনি মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো